বেছি ভাল লাগিল নহয় আমি ৰাতি ট্ৰিপ আকৌ লৈ ল'লো বুক কৰি এতিয়া এঘণ্টা ৱেইট কৰিব লাগিব আৰু এঘণ্টা আমি ইয়াতে হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মমেণ্টছ উইথ নিবেদিতা মোৰ চেনেল মমেণ্টছ উইথ নিবেদিতালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিসকলে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাই আছে তেখেতসকলক ৱেলকাম টু মাই চেনেল আশা কৰোঁ সকলো ভালে আছে কুশলে আছে আমিও ভালে আছোঁ আজি বহু দিনৰ পিছত ভাবিলোঁ ব্লগ এটা বনাওঁ সেয়ে পুৱাতে ষ্টাৰ্ট কৰি দিছোঁ আজি আচলতে এটা বিশেষ দিন মোৰ বাবে বাৰ্থডে বিশেষ আয়োজন তেনেকুৱা একো নাই প্লেনিং নাই কোনো কালি ৰাতিয়েই ল'ৰা বোৱাৰী জানটো মনালিছা ভূপালী মাইনা কিবা কিবি প্লেনিং কৰিলে কেক কাটিলে উইচ কৰিলে ছাৰপ্ৰাইজ গিফ্ট দিলে বছ এনেকৈ আৰু বাৰ্থডে পালন কৰা হ'ল দিনটোৰ বিশেষ প্লেনিং একো নাছিলে কিয়নো আমি ঘৰত তিনিটাই থাকোঁ ভূপালী মাইনা আৰু মই আৰু জানটো মনালিছা বাহিৰতে থাকে গতিকে ইহঁত দুটাৰ অফিচ আছে গতিকে তেনেকুৱা প্লেনিং একো নাছিলে তথাপিও মোৰ লগৰ মোৰ ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড সুজাতা আৰু অৰুণিমা সিহঁতে অকণমান ওলাই যাওঁ বুলি ক'লে কিবা কিবি এটা প্লেনিং কৰি এনেই গতি মাতিছে সেই ভাবিছোঁ আবেলি ফালে অলপ ওলাই যাম ভূপালী আৰু মই সিহঁতৰ লগত গতিকে আৰু তাতকৈ বিশেষ একো নাই তথাপিও ভাবিলোঁ এইখিনিকে এটা ব্লগ এটা বনাওঁ আৰু ভিডিঅ'টো হয়তো অলপ আপোনালোকে দেৰিকৈ পাব কিয়নো এইকেইদিন ভিডিঅ'টো কৰিহে থৈছোঁ কাৰণ এইকেইদিন অকণমান কিবা ব্যস্ততা আছে গতিকে মই যে এডিট কৰি আপলোড কৰিব পাৰিম ক'ব নোৱাৰোঁ দুদিনমান দেৰি হ'ব তথাপিও ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু আজি ক'লৈ যাম কি কৰিম সকলো আপোনালোকক দেখুৱাই থাকিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেনেহ'লে আহক এতিয়া কাম বন কৰি আজৰি হওঁ আৰু ওলাই যোৱাৰ সময়ত আপোনালোকক পুনৰ লগ পাম ইহঁতে কালি ৰাতি মোৰ বাৰ্থডে চেলিব্ৰেট কৰা এটা সৰু ক্লিপ এইখিনিতে লগাই দিছোঁ খোলা খোলা তেতিয়াহ'লে উপচি চৰি ইয়া এটা দেখিছেনে ইয়া হে চোৱা কোনটো ফাৰ্ষ্ট খুলিবা ফাৰ্ষ্ট কোনটো খুলিবা সেইটো কোৱা দুটাই হেণ্ডেল উইথ কেয়াৰ দেই গেছ কিবাটো গেছ কৰা এনে কিবা কিবি ঘড়ী নি নহয় লৰি আছে পুতলা ডৰেমন খুলি চাওঁ মই গেছ কৰিব নোৱাৰোঁ হ'লো ঘৰতে পেকিং কৰিছা নেকি ক'ত কৰিম আৰু মায়ে পেকেটটো চিনি পাই গৈছে ইমানে পেকেট আমি হেৰি কৰিছোঁ ৰেপিং পেপাৰটো ৰেপিং পেপাৰখন অকণ চিনি কৰিব লাগিছে কি হ'ব পাৰে উল্টাকে ধৰি আছে মোক এনেকৈ ভাল লাগে নহয় অঁ ডুবাই পাৰফিউম নেকি এটা গেছতে কাৰেক্ট এবাৰ ডুবাইৰ পাৰফিউম তুমি বিচাৰি থাকাটো চাগে এইটো মায়ে সদায় কৈ থাকে এটা গুণ মই পাওঁ কোনোবাই লগোৱা বিচাৰি নাপাওঁ কেনেকুৱা এতিয়া দেখুৱা এবাৰ গুণগুণিছা নহয় কেপটো খুলি এইটো এনে তুমি বিচাৰা পাইছ ইয়ালৈকে আহিছে
লগে গম নাপাওঁ লগে লগে কোনটো মানে বটলটো বৰ ধুনীয়া কিন্তু থ'বলৈ দিগদাৰ হ'ব সেইটো বক্সটোতে থ'ব আৰু বটলটো ধুনীয়া পিছত মিলি যায় অলপ দেৰি ইয়ালৈকে পাইছোঁ এতিয়া পাইছোঁৱে মই ইয়ালৈ থেংক ইউ now second one ये क्या এইটো পাতল কিবা বস্তু বলে মই ধৰিম পেন কলম 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 দিছ নেকি তুমি লিখি চানগ্লাছ ৰেভন ৰেভেনটো মই এতিয়া দিছোঁ পিনা 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 থেংক ইউ প্লাষ্টিকটো গুচাই দিয়া ঐ বাপৰে ঐ যাব লাগিছিলে কালি ক্ৰুজত এইটো ভিডিঅ' দেখি মায়ে কৈ দিলে জেগাটো থকাখিনি মায়ে জেগাটো কৈ দিলে ক'ত যাব কোৱা নাছিল নেকি কেনেকুৱা লাগিছে ভাল ভাল মিলিব দিন একদম পুৰা কলা দেই ভাল লাগিছে ভাল লাগিছেনে গিফ্টকেইটা ভাল লাগিছে বাই কিয় বেয়া লাগিব তাতে দুটা পুৰা ইউজফুল বস্তু মৰমত দিছ ভিডিঅ' তোকে ভাল লাগিব এয়া আমি ৰেডি হৈ গ'লোঁ ৰূপালী আৰু মই ৰাস্তাত সুজাতা আৰু অৰুণিমাক পাম আমি চাৰিজনী খুব ধুনীয়া এটা জেগালৈ যাম প্ৰথমতে আপোনালোকে ভিডিঅ'টো চাই থাকিব তেনেহ'লে ব'লক দেৰি নকৰোঁ গৈ থাকোঁ প্লেনিং কৰাৰ মতে আমি সেনেকৈ বিচাৰি আছিলোঁ কিবাটা সেয়া হওক সেইকাৰণে আজি বিৰাট ভাল লাগিছে আজি আৰু নিবেদিতাৰ বাৰ্থডে মোৰো ভাল লাগিছে মানে কথা চথা কথা সেইটোৱে আচলতে কাৰণেহে ভাল ৰিয়েলি মই তোমাক যে ক'লোঁ সেইটো কাৰণে অৰুণিমাৰ মই বিশ্বাস কৰি থাকোঁতে তুমি যে হাঁহি পেলাই বহি থাকি দিলে মোৰ বাৰ্থডেও হয় সেইটোৱে মানে আমি কথা পাতিছিলোঁ হ'ব এদিনাখন ভালেই হ'ল ভাল লাগিছে আচলতে এয়াই আছিল আমাৰ আজিৰ ডেষ্টিনেশ্যন উজান বজাৰৰ জাহাজ ঘাট য'ত এলফ্ৰেস্কো নামৰ ৰিভাৰ ক্ৰুইজখন আছে আৰু আজি এই আবেলিটো কটাবৰ বাবে আমি একেলগে কটাবৰ বাবে সুজাতাহঁতে প্লেনিং কৰিছিল এই ৰিভাৰ ক্ৰুইজখনত ইতিমধ্যে ছানছেটৰ ট্ৰিপটো সিহঁতে বুকিং কৰিছে 4টাৰ পৰা 5টালৈ যিটো ছানছেটৰ ট্ৰিপ আছে সেইটো সুজাতাই ইতিমধ্যে অনলাইনত বুকিং কৰিছে আৰু আমি এতিয়া মাত্ৰ ইয়াত টিকেটকেইটা সংগ্ৰহ কৰি লৈছোঁ আৰু কিছু সময়ৰ পিছতে আমাৰ ৰিভাৰ ক্ৰুইজ আৰম্ভ হ'ব আমাৰ ইয়াত টিকেট হৈ গ'ল এতিয়া আমি যাওঁ উঠিম ন এতিয়া বহিব পাৰিম সেইটো আমি ভিতৰলৈ আহিব পাৰিম চাৰিওফালে খুবেই ধুনীয়া পৰিৱেশ বিৰাট ভাল লাগিছে ঠাইখিনিত আহি ইয়াত ছানছেটৰ উপৰিও লাঞ্চ বা ডিনাৰৰ ট্ৰিপো বুকিং কৰিব পাৰি আমি 4টাৰ পৰা 5টালৈ যিটো ছানছেটৰ ট্ৰিপ সেইটো
বুকিং কৰিছোঁ পাৰ পাৰ্চন 600কৈ। এয়া হ'ল এলফ্ৰেস্কো গ্ৰেণ্ডৰ ভিতৰৰ পৰিৱেশ, খুবেই ধুনীয়া। এইটো হ'ল লোৱাৰ ডেক আৰু আমি টেবুল বুক কৰিছোঁ আপাৰ ডেকত। আৰু এতিয়া আমি ষ্টেয়াৰকেছেৰে আপাৰ ডেকলৈ গৈ আছোঁ। ৱাও, কি ধুনীয়া লাগিছে ন? বিৰাট ভাল লাগিছে। আমাৰ টেবুল কোনখন? এইখন আমাৰ টেবুল। আমি বুক কৰিছোঁ 4জনৰ। কেনেকুৱা লাগিছে? বিৰাট ভাল ধুনীয়া ন? লাগিছে। মই ফাৰ্ষ্ট টাইম আহিছোঁ, ইমান বছৰে থাকিছোঁ যদিও অহা নাছিলোঁ। ময়ো ফাৰ্ষ্ট টাইম দেই। গোৱাত গৈছোঁ যদিও গুৱাহাটীত আজিলৈকে ৰিভাৰ ক্ৰুজত অহাই নাই। গুৱাহাটীত ফাৰ্ষ্ট টাইম। মহাবাহু ব্ৰহ্মপুত্ৰ। কেনেকুৱা লাগিছে আহি? বহুত ভাল লাগিছে, বহুত ভাল। সুজাতাৰ কেনেকুৱা? বহুতেই ভাল লাগিছে আৰু বহুত দিনৰ প্লেনিঙৰ কথা, গতিকে আৰু ক'বই আৰু আমি একেলগে হোৱাৰ আৰু কাৰণে এইটো আৰু নেচাৰটো ভাল লাগিছে। নেচাৰটো আৰু বহুত দিনৰ একচুৱেলি ইমান দিন আমি মানে কৰ্মৰ কাৰণে আমি দূৰে দূৰে থাকিবলগীয়া হৈছিলে ন কেইটামান বছৰ। এনেকৈ আগতে কিমান ফুৰিছিলোঁ আমি, কিমান পাৰ্টি ফুৰা আমাৰ ঘূৰা। তাৰপিছত কিমান কি বছৰ বন্ধ হৈছে, শেষত গৈ গৈ গুৱাহাটীত এতিয়া আকৌ ষ্টাৰ্ট হৈ গৈছে। ৰূপালী কেনেকুৱা লাগিছে আমাৰ লগত আহি? ভাল লাগিছে। আকৌ আহিব লাগিব বেছি টাইম। হাই, আমি ক'ত আছোঁ? আমি এতিয়া ব্ৰহ্মপুত্ৰত সেই ৰিভাৰ ক্ৰুজখন আৰম্ভ হ'ব, গতিকে আমি ৰেডি হৈছোঁ দেই। অ'কে, start so হোৱা নাই হ'ব আৰু। ছানছেট চাবলৈ আমি এবাৰ ভিউটো দেখাই দিওঁ। ছানছেট আমি ভিউ চাবলৈ আহিছোঁ, গতিকে অকণমান একেলগে অকণমান চেলফিও ল'বলৈ বিচাৰিছোঁ। কেমেৰা দেখুৱাই দিওঁ ন ছানছেট। কিবা কিবি কৈ আছিলোঁ, কিন্তু চাউণ্ড মিউট কৰি দিবলগীয়া হ'ল, কিয়নো গান বাজি আছিল, কপিৰাইট ক্লেইম আহি যাব পাৰে।
এইফালে আমাৰ চাহ পৰ্ব চলি আছে লগত এয়া আৰু চলি আছে পুৰা ফটো চাহ ছানৰাইজ চব অ'কে ছানছেট চব একেলগে ধুনীয়া লাগিছে আহা ইয়াতে আহা এটা চেলফি চবে ব্ৰহ্মপুত্ৰৰ বুকুত ছানছেটৰ সময়ত এক বুজাব নোৱাৰা সুন্দৰ পৰিৱেশত আমি আবেলিটো কটালোঁ। এতিয়া লাহে লাহে ছান সৰু হৈ আহিছে আৰু কিছু সময়ৰ পিছতে হয়তো সম্পূৰ্ণৰূপে ডুব যাব। ছান ডুবিল আৰু লাহে লাহে কুঁৱলী নামি আহিছে আৰু আমি আহি আহি পাইছোহি একেবাৰে উমানন্দৰ কাষ। আৰু ওপৰত হোৱা ৰ'পৱে চলি আছে। তলৰ ডেকত মিউজিক বাজি আছিল আৰু আমি ওপৰতে অলপমান ডান্স কৰা আৰম্ভ কৰিছিলোঁ, কিয়নো বহুত ভাল লাগি আছিল, নেচাৰেলি আহি গৈছিল। ইয়াৰ পিছতে আমি দুই এখন চেলফি লোৱাৰ পিছত লোৱাৰ ডেকলৈ নামি গ'লো আৰু তাত সকলোৱে মিউজিক উপভোগ কৰি আছিল আৰু আমিও গৈ তাত জইন কৰিছিলোঁ। আমাৰ এটা ট্ৰিপ শেষ হৈ গ'ল আমাৰ ইমান বেছি ভাল লাগিল নহয়। আমি ৰাতিৰ ট্ৰিপ আকৌ লৈ ল'লোঁ বুক কৰি। এতিয়া এঘণ্টা ৱেইট কৰিব লাগিব আৰু এঘণ্টা আমি ইয়াতে থাকিম। আৰু আমাক এটা স্পেচিয়েল ৰুম দি দিছে ইয়াত ফটো উঠিবৰ কাৰণে, ৰেষ্ট ল'বৰ কাৰণে। তাৰপিছত আমি ইয়াৰ ট্ৰিপ কেইটাৰ পৰা আছোঁ আৰু এইটো 6টাৰ পৰা 7টালৈ আমি 4টাৰ পৰা 5টাটো ট্ৰিপ লৈছিলোঁ, সেইটো শেষ হ'ল জাষ্ট। তাৰপিছত এতিয়া আমি আৰু এটা 6টাৰ পৰা 7টাটো আকৌ বুক কৰি ল'লোঁ ভাল লগাৰ কাৰণে, আৰু এঘণ্টা আমি ইয়াতে টাইম পাছ কৰিম। তাৰপিছত আৰু এঘণ্টা আমি এইবাৰ আমি ৰাতিৰ ভিউ চাম। ইমান যে ভাল লগা কৰিছো আৰু কি বুলি আৰু আমি বিশেষকৈ আমি তিনিজনী বহুত দিন পিছত এনেকুৱা ট্ৰিপত আমি মানে দূৰে দূৰে আছিলোঁ, এজনী পাৰাদ্বীপত, এজনী বঙাইগাঁৱত আৰু মই গুৱাহাটীত পাইছোঁ। তাৰপিছত আমি এতিয়া লগ হৈছোঁ আৰু এনেকৈ এতিয়া মাজে মাজে আমাৰ ভিডিঅ' দেখি থাকিব, চাই থাকিব, চেনেলটো চাই থাকিব। মমেণ্টছ উইথ নিবেদিতা, নিবেদিতাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, সকলো কৰিব। আৰু আমাৰ ভূপালীটো মোৰ লগত থাকিব। এতিয়া আৰু আমি নেক্সট ট্ৰিপটো আমি ৰাতিৰ ভিউটো আমি পাই যাম, সেইটো আপোনালোকক দেখুৱাম। এতিয়া আমি অলপ কথা পাতোঁ, ফটো উঠোঁ বছ। এইটো এলফ্ৰেস্কো ব্ৰেণ্ডত এইটো এটা এক্সট্ৰা ৰুম এটা আমাক ইটো ট্ৰিপলৈ ৰোৱাৰ কাৰণে আমাক ৰেষ্ট ল'বৰ কাৰণে দিলে। ধুনীয়া ৰুম এটা, বাৰ হয়, কিন্তু এতিয়া ইয়াত কোনো নাই। আমি ইয়াত মজা কৰি আছোঁ, ৰেষ্ট লৈ চবে নিজৰ নিজৰ কামত ব্যস্ত।
আৰু আধা ঘণ্টামানহে আছে চাগে ন আমাৰ ট্ৰিপটো হাফ এন আৱাৰ খুব ধুনীয়া এইটো ৰুমো দিনত এইটো ৰুমত আহিলে ভাল লাগিব বাহিৰৰ ভিউ চাই খিৰিকীৰে আমি ৱেইট কৰি আছোঁ এতিয়া ছেকেণ্ড ট্ৰিপৰ কাৰণে ওপৰত আহি গ'লোঁ আমি ৰুফটপৰ আগৰখন টেবুলে আমি বুক কৰিলোঁ আকৌ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত আৰু এটি ট্ৰিপ আমি খুব সুন্দৰভাৱে উপভোগ কৰিলোঁ খুবেই ভাল লাগিল খুবেই এক ধুনীয়া পৰিৱেশ এফালে গুৱাহাটী আনফালে উত্তৰ গুৱাহাটীৰ লাইটবোৰে এনেকুৱা এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছিল খুবেই ভাল লাগিল লগতে চাহ কফি কথা বতৰা আৰু তাৰপিছত শেষৰ ফালে আমি আকৌ লোৱাৰ ডেকলৈ নামি আহিলোঁ এইটো ট্ৰিপত মানুহ অলপ কম আছিল ডিজে মিউজিক চলি আছিল আৰু আমি পুনৰ আৰু এবাৰ মিউজিক উপভোগ কৰাত লাগিলোঁ আমাৰ এতিয়া ছেকেণ্ড ট্ৰিপটো শেষ হ'ল এলফ্ৰেস্কো কেন্দ্ৰৰ আৰু আমি ইমানেই ডান্স কৰিলোঁ আজি চবৰে গৰম চৰম দেখি আমি অৱস্থা নাই চব ভিডিঅ' কৰিব পৰা নাই কিন্তু গান বাজি আছে অলপ ক্লিপ লৈছোঁ মাজে মাজে লগাই দিম আৰু এতিয়া আমি যাওঁ আমাৰ লাষ্ট ট্ৰিপ শেষ আৰু বহুত ভাল লাগিলে ন বহুত বেছি আপোনালোকে আহিব পাৰে উজান বজাৰত এতিয়া আছে এইটো বেলেগ বেলেগ মানে শ্লট থাকে বুকিং কৰি সেইখিনি আহিব পাৰে আহিব বহুত ভাল লাগিব এতিয়া আজি ইয়াৰ ট্ৰিপটো এইখিনিতে সামৰোঁ তাৰপিছত ওলাই গৈ ডিনাৰ কমপ্লিট হোৱা নাই ডিনাৰ কৰিম আৰু তাৰপিছত ঘৰত যাম আমি আহি এতিয়া চেণ্ট্ৰেল মলত আহিলোঁ এবাৰ আৰু এতিয়া আহি আছে আমাৰ আৰু দুজন ফেমিলি মেম্বাৰ তাৰপিছত আমি ইয়াতে ডিনাৰটো কৰিম একেলগে পলি আহি পাইছোঁ হাই পলি আহি পালে এইবাৰ মাইনা আহি পালে আমাৰ পলি আমাৰ ডিজাইনাৰ দেই ইমান ডাঙৰ ডিজাইনাৰ হোৱা নাই আমাৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ পলি মই পলিৰ লগত এটা ভিডিঅ' এটা বনাম পলি খুব ধুনীয়া হেৰি কৰে ইণ্টেৰিয়ৰ ষ্টাৰ্ট কৰিছে জাষ্ট কিন্তু খুব ধুনীয়া কৰি আছে নিজৰ ঘৰটো কৰিছে বিৰাট ধুনীয়াকৈ এদিন এটা ভিডিঅ' বনাম আৰু তেতিয়া চব তোমাৰ ডিটেইলছ দি দিম মই তাতে ডিছক্ৰিপশ্যনত থেংক ইউ এতিয়া আমি চেণ্ট্ৰেল মলত ৰেষ্টুৰেণ্টখনৰ নাম কি দ্য টেবল এতিয়া আমি ডিনাৰ কৰিবলৈ আহিছোঁ আৰু এতিয়া আমাৰ লগত জইন হ'ল পলি তাৰপিছত মাইনা অভিনৱ আৰু এতিয়া আমি ডিনাৰ কৰিম আৰু তাৰপিছতে
ঘৰে ঘৰে যাম আৰু খুব ভাল দিন এটা গ'ল আৰু বাৰ্থডেটো আজি খুব ধুনীয়াকৈ চেলিব্ৰেট হ'ল ফ্ৰেণ্ডৰ লগত বহুত বহুত বছৰৰ পিছত মানে একেলগে তাৰোপৰি ইফালে বাৰ্থডে ভালেই লাগিলে খুব ধুনীয়া এইখন ৰেষ্টুৰেণ্টখনো চেণ্ট্ৰেল মলৰ 3rd ফ্ল'ৰত আছে এইখনৰ ৰেষ্টুৰেণ্টখনো বিৰাট ভাল লাগিছে সোমাই আৰু খালী হৈও আছে বৰ বেছি ভিৰ নাই খানাটো কেনেকুৱা হয় চাওঁ আমাৰ ডিনাৰ চিনাৰ হৈ গ'ল আৰু এতিয়া চব ঘৰে ঘৰে যাম আৰু ন ভাল লাগিলে দিনটো চবৰে ভাল লাগিছে আৰু ডিনাৰটো খুব ভাল আছিলে চেণ্ট্ৰেল মলৰ কি আছিলে নাম দা টেবল খুব ভাল আছিলে মানে হেৰিখিনি খানাখিনি গতিকে ডিনাৰ চিনাৰ হৈ গ'ল এতিয়া এম্বিয়েঞ্চো খুবেই ধুনীয়া আৰু এতিয়া সকলোকে গুড নাইট ভিডিঅ'টো চাব পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ গুড নাইট